নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যে 1K ছাবস্ক্ৰাইবাৰ আপুনি কেনেধৰণে কমপ্লিট কৰিব। 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ হ'লে বহুতে আপোনাক ক'ব যে ৫,০০০ টকা দিয়া মই আপোনাৰ 1K ছাবস্ক্ৰাইবাৰ কৰি দিম। এনেধৰণে বহুতে কৰে, কিন্তু উইদাউট পে'মেণ্ট অৰ্থাৎ এক টকা খৰচ নকৰাকৈ আপুনি কেনেধৰণে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব সেই বিষয়ে এই ভিডিঅ'টোত আমি আপোনাক জনাম। বহুতে বহুত কষ্ট কৰে, কিন্তু তেওঁলোকৰ 1K ছাবস্ক্ৰাইবাৰ নহয়। গতিকে এই সমস্যাটো সকলোৰে আছে আৰু এই 1K ছাবস্ক্ৰাইবাৰ কৰিবলৈ তেওঁলোকে বহুত কষ্ট কৰে, বহুত ভিডিঅ' আপলোড কৰে, কিন্তু তেওঁলোকে ছাকচেছ নহয়। গতিকে আমি এই ভিডিঅ'টোত আপোনাক জনাম যে আপুনি কেনেধৰণে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব। মই যিটো পদ্ধতি আপোনালোকক জনাম এই পদ্ধতিটো একেবাৰে সহজ, সৰু ল'ৰা ছোৱালীও এই কামটো কৰিব পাৰিব। অৰ্থাৎ অত্যন্ত সহজ এটা পদ্ধতিৰ সহায়েৰে আপুনি 1K ছাবস্ক্ৰাইবাৰ আপুনি কমপ্লিট কৰিব পাৰিব। সাধাৰণতে আমি যেতিয়া ভিডিঅ' বনাওঁ তাৰপিছত আমি আৰম্ভ কৰি দিওঁ নিজৰ চিনাকি বন্ধু বান্ধৱীক বা আত্মীয় স্বজনক আমি লিংকটো দি দিওঁ, শ্বেয়াৰ কৰি দিওঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। কিন্তু এনেধৰণে ছাবস্ক্ৰাইবাৰ আপুনি ল'লেও ধৰি ল'লোঁ 250 মান আপোনাৰ ছাবস্ক্ৰাইবাৰ তেনেদৰে হ'ল, কিন্তু বাকীখিনি কেনেধৰণে হ'ব? বাকীখিনিতো নহয়। বাকীখিনিৰ কাৰণে আপুনি কষ্ট কৰিব লাগিব, যিমান ছাবস্ক্ৰাইবাৰ আপোনাক লাগে। কিন্তু 1K ছাবস্ক্ৰাইবাৰ যদি কমপ্লিট নহয় তেতিয়া আপোনাৰ সমস্যা এটা থাকেই মনিটাইজেশ্যনৰ কাৰণে। গতিকে আজি এই ভিডিঅ'টোত আপোনালোকক জনাম যে 1K ছাবস্ক্ৰাইবাৰ আপুনি কেনেধৰণে কমপ্লিট কৰিব। আপুনি ক্ৰোম ব্ৰাউজাৰলৈ গৈ ইউটিউব ষ্টুডিঅ' চাৰ্চ কৰি লগ ইন কৰি ল'ব আপোনাৰ একাউণ্টটো। ইয়াৰ পিছত আপুনি তলত দেখিছে এটা ছেটিংছ অপশ্যন এটা দেখিব, এইটোত আপুনি ক্লিক কৰি দিব। কৰাৰ পিছত ইয়াত দেখিছে আপুনি চেনেল অপশ্যনটো, তাত আপুনি ক্লিক কৰি দিব। চেনেলত ক্লিক কৰাৰ পিছত এই কাষত দেখিব বেছিক ইনফো, এডভান্স ছেটিংছত আপুনি ক্লিক কৰি দিব। এডভান্স ছেটিংছত তললৈ যাব আপুনি। ইয়াত আপুনি দেখিব ৰিমুভ ইউটিউব একাউণ্ট, মেনেজ ইউটিউব একাউণ্ট। এই মেনেজ ইউটিউব একাউণ্টত আপুনি ক্লিক কৰি দিব। ইয়াৰ পিছত ক্ৰিয়েট এ নিউ চেনেল এই অপশ্যনত আপুনি ক্লিক কৰি দিব। ইয়াৰ পিছত এড চেনেল নেম, ইয়াত আপুনি চেনেল এটাৰ নাম দি দিব। তাৰপিছত আই আণ্ডাৰষ্টেণ্ড যিটো লিখা আছে তাৰ কাষৰ যিটো ঘৰ আছে তাত আপুনি ক্লিক কৰি দিব। তাৰপিছত তলত এটা ক্ৰিয়েট বুলি লিখা অপশ্যন দেখিব, তাত আপুনি ক্ৰিয়েটত ক্লিক কৰি আপুনি নতুনকৈ আপুনি চেনেল এটা ক্ৰিয়েট কৰিব পাৰিব। এই পদ্ধতিৰ সহায়ত আপুনি এটা জিমেইল একাউণ্টেৰে আপুনি অসংখ্য চেনেল আপুনি ক্ৰিয়েট কৰিব পাৰিব আৰু সেইবিলাকৰ দ্বাৰাই আপুনি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব। ছেটিংছখিনি কমপ্লিট হোৱাৰ পিছত আপুনি VPN এপ ডাউনলোড কৰি ল'ব। ইয়াৰ পিছত এটা এটাকৈ চেনেল অ'পেন কৰিব আৰু যিটো চেনেল আপুনি ছাবস্ক্ৰাইব কৰিব বিচাৰিছে ছাবস্ক্ৰাইব কৰিব পাৰিব। আজিলৈ ইমানে। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।